কৃষ্ণ পিতা বর্তমান ভগবান শ্রীকৃষ্ণ বৈকুণ্ঠ পরায়ণ হওয়ার পাছৰ পৰা পৃথিৱীত কলিৰ আগমন ঘটিছে। সংযম আৰু ধৈৰ্যৰে তুমি ভগৱানক কৰিবা। হে পৰম পূজ্য পিতাদেৱ, আপোনাৰ একান্ত আৰাধ্যাৰূপে সৰ্বতো পালিম সৰ্বদা। এই পুত্ৰ কৰণীয় কাৰ্য কৰক প্ৰদান। পিতা, ভগৱানক আৰাধনা কৰাৰ সময় অতি সমাগত। সেয়েহে এই বৃক্ষৰ তলত মই ব্ৰহ্মত সমাধি আৰু তুমি সৰুবৰে স্নান কৰি আশ্ৰমৰ কাৰ্য কৰা। ভাল পিতৃদেৱ, মই এতিয়াই স্নান কৰিবৰ বাবে কৰোঁ গমন। প্ৰভু দয়াময়, কলিৰ পৰা উদ্যাহৰ পৰা জগত মি গয়াৰ হেতু চলে আৰে হস্তিনাদ জনপদিয়ে মি গয়াৰ হেতু চলে আৰে
জয় হরিয়ে মৃগয়া কৰি কৰি এই অতহ্যৰ মাছ পালো। অন্য হাতে ভোক আৰু পিয়াহতে মোৰ অন্ধ কণ্ঠ শুকাই যাব লাগিছে। কোন দিশে পাওঁ মই ক্ষুধা নিবাৰণৰ উপায়? ওচৰতে আছে মণি শ্ৰমিকৰ আশ্ৰম, তাতে গৈ মই ক্ষুধা কৰো নিবাৰণ। মনত পৰিছে দিশে গলে পাম ঋষি শ্ৰমিকৰে আশ্ৰম। যাওঁ তাতেই গৈ মোৰ ক্ষুধা কৰোঁগৈ নিবাৰণ। হে মুনিবৰ, ৰাজা পৰীক্ষিতৰে ভক্তিভাৱা সেৱা কৰিব গ্ৰহণ। হে মুনিবৰ, আহিছিলো মই মৃগয়াৰে হেতু, কিন্তু ভোক আৰু পিয়াহত মোৰ অন্ধ কণ্ঠ শুকাই যাব লাগিছে। মুনিবৰ, কৃপা কৰি মোক অলপ জল কৰক প্ৰদান। কি মুনিবৰে দেখোন কোনো প্ৰত্যুত্তৰ দিয়া নাই। এই মুনি নিশ্চয় পাখণ্ড, মিছা সমাধিয়ে দেখাব বিচাৰিছে নিজৰ পৰাক্ৰম। ই ৰাজা পৰীক্ষিতকে অপমান কৰিছে, এই মুনি শাস্তিৰ যোগ্য। এই ৰাজা পৰীক্ষিতকে অপমান কৰিছে। নিশ্চয় নিশ্চয় এই মুনিৰ শাস্তিৰ যোগ্য। ই ৰজা পৰীক্ষিতকে সন্মান দিয়া নাই। ইয়াক মই এতিয়াই দিম উচিত শাস্তি। এই মুনিয়ে জীবিত হয়েও মৃতকৰ দৰে কৰে আচৰণ। ৰজা পৰীক্ষিতক কৰাৰ অভিহতে শাস্তি। এই মুনি, জীবিত হয়েও মৃতকৰ দৰে কৰ আচৰণ। এটিত ভাগ বহি তই এইদৰে। মোৰ উদ্দেশ্য ফুল পুনৰবাৰ পদখিলো মোৰ এই মহাত্ম ৰাজা পৰীক্ষিতকে কুকৰ্মত লিপ্ত কৰাই খুলি দিলো মই মৃত্যুৰ দুৱাৰ। এই কুকৰ্মই ৰাজা পৰীক্ষিতে যাব ৰখাতলে হস্তিনাপুৰতে পাপ শক্তি বিস্তাৰ হব। এই দৃশ্য দেখি কলিৰ অতৃপ্ত আত্মা নাচি উঠক কলিৰ অতৃপ্ত আত্মা। ओम नमो नारायणे। पिता स्वर्ग, पिता धर्म, पिता हि परमहंस, पितरी पितिमा पन्ने प्यन्ते सर्वदेवता।
পিতা কি চির পূজ্য পিতৃর গলত কোনে দিলে হেই ধর্প নিশ্চয় নিশ্চয় কোনো ধর্মে করেছে দুষ্কার্য ও পাখন জনতা পরিচিত কি কুকরাই তই সামান্য দলৰ বাবে তপত সমানিত হোৱা পিতৃৰ গলত সৰ্প কৰিলি অৰ্পণ কিয় জগত বিখ্যাতই ৰাখিলে জীৱন অকলিদৰ নুবুজিৰি মুনি তপৰ পৰাক্ৰম কোন হেৰো পাখণ্ড পৰীক্ষিত মই সিংহে দিছো তোক ধৰ্মবোধ ৰাজা হৈ যি কৰিলি কাৰ্য তাৰ ফলস্বৰূপে অহোজ দিনৰ ভিতৰত তোক তৈক্যকে দংশন কৰি পৰিশোধ কৰিম ভস্ম দেখা দেখা এখন লীলা সিংহি খাপে দীক্ষিত পিতা তুমি কিয় কৰিছা কন্দন পিতা মোক ক্ষমা কৰক খন্তেকৰ বাবে আপোনাক অকল ঘৰে এৰি যাওঁতেই ৰাজা পৰীক্ষিতে আশ্ৰমত কৰিছিল প্ৰৱেশ কোনেও জল অৰ্পণ নকৰা ৰাজা পৰীক্ষিতে আপোনাৰ গলত এক মৰা শট দি কৰিলে দুষ্কাৰ্য পিতা এয়া কি কাৰ্য কৰিলা তুমি ৰাজা পৰীক্ষিত ধৰ্মপ্ৰাণ ৰজা তাৰ বাবে আজি আমি পৃথিৱীত সুকলমে কৰিছো পাপ পিতা এই বৰ দি তুমি ভাল কাম নকৰিবা বাছা পিতা সোনকালে আমি ৰাজা পৰীক্ষিতক ইয়াৰ বিষয়ে অৱগত কৰিব লাগিব নহলে অহা পাপে শুভ আমাক এৰিব পিতা ব'লা বাছা বলক পিতা যাওঁ আমি এতিয়া হস্তিনাপুৰে মই কৰিম দম আৰু নিৰ্বাপিত কৰিম মোৰ হৃদয়ত উমি 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 জ্বলি থকা অনল